ফুলৰ ৰেচিপিটো লৈ আহিছোঁ দেই, তেতিয়াহ'লে চাব কিন্তু নোচোৱাকৈ নাথাকিব। জবা ফুলৰ ৰেচিপি তিতা, তাৰপিছত এয়া জলকীয়া গুড়ি, নহৰু আৰু এয়া হেৰি কি বুলি কয় খাৰ। তাৰপিছত এয়া মাছ লৈ লৈছোঁ। কেৰাহীখন লেতেৰা বুলি নাহাঁহিব দেই, কিন্তু কেৰাহীখন লেতেৰা নহয় মানে মই এইকেইদিন ধুবলৈ অলপ হেৰি হৈ আছে মানে সেইকাৰণে। তিতাখিনি ইয়াত ভাজিছোঁ। ইয়াতে মই খাৰ অলপ দি দিম। এয়া খাৰ এয়া দি দিছোঁ ইয়াত। ইয়াতে দিম এয়া আদা নহৰু দি দিছোঁ। এয়া খাৰখিনি অকণমান দিছোঁ খাৰ। এয়া আদা নহৰু দি ভাজি পেলাই ইয়াত পানী দি দিছোঁ। দেখিলেনে ৰঙা হ'ব। এয়া দি দিলোঁ ইয়াত। দেখিলে এয়া ৰঙা হৈ গ'ল তিতা তৰখিনি খাৰখিনি। ইয়াত সোৱাদ অনুসৰি আমি নিমখ দি দিম। দি দিলোঁ ইয়াত নিমখ। এয়া মই ইয়াত দিব লৈছোঁ এয়া মাছ, মানে এয়া হেৰি মাছ দেই, ইয়াতে দি দিছোঁ। এয়া বইল হৈ যাব যে ইয়াৰ লগত কেঁচা মাছ দি দিছোঁ দেই। ভাত খালোঁ। ভাত খাবা? খাবা। ইয়াত জলকীয়া গুড়ি, কেঁচা জলকীয়া দিব, মোক জলকীয়া গুড়ি অকণমান দি দিছোঁ মানে। মই এতিয়া হেৰি হ'বলৈ কাৰণে পিঠাগুড়ি অলপ দি দিছোঁ। মাছটো সিজিলে পিঠাগুড়ি অলপ দি দিছোঁ। আপোনালোকে আগত দিয়ে নে পিঠাগুড়ি পাছত দিয়ে? মই মানে মাছটো সিজালৈকে ৰখিছোঁ, নহ'বা মানে খাব থেপথেপীয়া হৈ যাব যে, সেইটো কাৰণে এনেকৈ দি দিছোঁ। কি ৰান্ধিছা? দেখাই দিয়া চাটনিটো। এয়া তুমি পিচিছা নে কি? অঁ, এয়া আমাৰ তিতা ফুল হৈ গ'ল। কোনে কোনে খাব আহক। এয়া আমাৰ তিতা ফুল। কোনে কোনে খাব আহিব আমাৰ ঘৰত দেই। ধুনু মোক অকণমান খুৱাই দিয়া। কেনেকুৱা হৈছে? ভাল হৈছে নে? ভাল হৈছে? ভাল হৈছে নাই? ভাল হৈছে নাই কৈ দিয়া আকৌ। ভাল হৈছে নাই?